গৰুৰ পেটৰ পৰা পোৱালি ওলালে হেতুক গৰু বোলে আৰু ছাগলীৰ পেটৰ পৰা পোৱালি হলে হেতুক ছাগলী বোলে কিন্তু মানুহৰ পেটৰ পৰা ওলালে কিন্তু হেতু মানুহ নহয় হেতুক ভাল মানুহৰ চৰিত্ৰ দিব লাগে ভাল মানুহ বনাব লাগে কিবা এটা বেয়া কাম যদি লৰাবোৰে কৰে তেতিয়া হলে প্ৰশাসনে আইনে লগে লগে একচন লয় আৰু ঠিক হেতু কাম যদি হে বেয়া কামটো যদি ছোৱালীবোৰে কৰে তেতিয়া হলে হে ছোৱালীৰ ওপৰত কোনো একচন নহয় কোনো প্ৰশাসন নাহে পোন প্ৰথমে আপোনালোকক দেখুৱাম দুটা অদ্ভুত জন্তু যিহতে ক'ত থাকে হেতুৱে ভালকে নাজানে য'ত থাকে হেতুৰ গৌৰৱ কৰিব লাগে হেতু নকৰি ইহতে কি কৰি আছে চাওক আপোনালোকে ভিডিঅটো চাওক তাৰ পিছত মই কৈ আছো জনগণ মনায় অধিনায়ক জয় হয় ভারত ভাগ্য বিধাতা সিন্ধু গুজরাট মারাঠা দ্রাবিড় উচ্চল বঙ্গ বিন্ধ্য হিমাচল যমুনার গঙ্গা ফ্ল্যাগ আপোনালোকে দেখিব পাৰিলে ভিডিঅটোত দুটা ছোৱালীয়ে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক অপমান কৰিছে লগতে ভাৰতবৰ্ষৰ যি ফ্লেগ জাতীয় পতাকা যাক লৈ আমি গৌৰৱ কৰোঁ সেই জাতীয় পতাকাখনক সিগাৰেটৰ লগত তুলনা কৰিছে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ থাকে বেটি बचाओ बेटी पढ़ाओ अब मैं यही पूछना चाहता हूँ नरेंद्र मोदी से अब ऐसी वाली बेटियों को क्या करें आप थोड़ा आइडिया दीजिए हमें जिस देश में रहते हैं ये लोग वही देश उसी देश को गाली देता है उसी देश की राष्ट्रीय संगीत को गाली देता है उसी देश की फ्लैग यानी जातीय पताका को गाली देता है इन लोगों को क्या किया जाए ना बिंदु हिमाचल যমুনার গঙ্গা ফ্ল্যাগ গঙ্গা ফ্ল্যাগ এইটো সময়ত প্ৰশাসন ক'ত আছে আমাৰ প্ৰশাসনে কি দেখিব নোৱাৰে নেকি এইবোৰ কাণ্ড প্ৰশাসনৰ কি চকু নাই নেকি বিনা অন্যায় কৰা মানুহক জেললৈ পঠোৱা হয় প্ৰশাসনে পঠুৱাই দিব পাৰে আজি সোশ্যাল মিডিয়াত আহি এইবোৰ অভদ্ৰামী কৰি আছে আমাৰ দেহক লৈ য'ত থাকে হেতুক লৈ অভদ্ৰামী কৰি আছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক লৈ অপমান কৰি আছে আৰু ফ্লেগ লৈ অপমান কৰি আছে এইবোৰ কি প্ৰশাসনে নেদেখে নেকি লগে লগে এৰেষ্ট কৰিব লাগে এইবোৰক মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইটোৱে ক'ব বিচাৰোঁ যে যিজন মানুহে যি দেহত থাকে সেই দেহৰ পতাকাক সন্মান কৰিব নোৱাৰে অপমান কৰে আৰু সেই দেহৰ ৰাষ্ট্ৰীয় সংগীতক অপমান কৰে এনেকুৱা মানুহক লাইভত ফাঁচি দি দিব লাগে যাতে নেক্সট টাইম এনেকুৱা মানুহে কেতিয়াও কৰিব নোৱাৰে ভয় পায় আজি ইণ্ডিয়ান আৰ্মিসকলে গম পাই আছে ফ্লেগ কি বস্তু আৰু ৰাষ্ট্ৰীয় সংগীত কি বস্তু আমি গম নাপাওঁ আমি ঘৰত বহি থাকোঁ এনেই বহি থাকোঁ আমি গম নাপাওঁ কিন্তু যিজন আৰ্মিয়ে ইমান ৰ'দত বৰ্ডাৰত পহৰা দি আছে বৰ্ডাৰ ফ'ৰ্চ হৈ আছে সিহঁতে ক'ব পাৰি আছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কি বস্তু আৰু ফ্লেগ কি বস্তু আজি আপুনি চাওক কিমান কষ্ট কৰি আছে আৰু আমি দিন যে পাইছোঁ আমাৰ এই স্বাধীন ভাৰত যে আমি পাইছোঁ কিমান কষ্টত স্বাধীন ভাৰত হৈ আহিছে আৰু সেই স্বাধীন ভাৰতক এই ছোৱালী দুটাই এনেকুৱা অপমান কৰি আছে ৰাষ্ট্ৰীয় সংগীতক আৰু ফ্লেগক অপমান কৰি আছে আজি প্ৰশাসনে এইটো এৰেষ্ট কৰিব লাগে লগে লগে একচন দেখুৱাব লাগে আমি এইটো ভিডিঅ' পোৱাৰ লগতে যেতিয়া এই ছোৱালী দুটাৰ ভিডিঅ' পাইছিলোঁ তাৰ লগে লগে এইটো ভিডিঅ' পাব লাগিছিলে যে এই দুটা ছোৱালীক ফাঁচি দি দিয়া হৈছে তই আজি যিখন দেশত থাক সেইখন দেশকে অপমান কৰিছ এইটো মহাপুণ্য কাম কৰা নাই তই আৰু এইটো যে তোক ছ'চিয়েল মিডিয়াত আপলোড কৰিব লাগিব ভিডিঅ' আপলোড কৰিব লাগিব এইটো এনেকুৱা পুণ্য কাম তই কৰা নাই যে ভিডিঅ' আপলোড কৰি দিবি এই ছোৱালী দুটাই যেনেকৈ আজি আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতক অপমান কৰিছে আৰু আমাৰ ভাৰতবৰ্ষৰ ফ্লেগ জাতীয় পতাকাক অপমান কৰিছে নেক্সট টাইম যদি অকল ছোৱালী দুটাৰ লগতে আৰু এনেকুৱা মানুহে যদি কেতিয়া কৰে তেতিয়াহ'লে আমাৰ শৰীৰত তেজ যেতিয়ালৈকে আছে তেতিয়ালৈকে কিন্তু এটা কথা কৈ দিছোঁ কাপোৰ খুলি লেংটা কৰি পিটিম একদম এইটো ভালকৈ মনত ৰাখিব আজি আমাৰ ভাৰতবৰ্ষৰ ছোৱালীবোৰ ৰেপত কিয় গৈ আছে ইমান অপকৰ্ম ছোৱালীৰ ওপৰত কিয় হৈ আছে একমাত্ৰ এই যে এনেকুৱা এই দুজনী ছোৱালী যেনেকুৱা যেটো অৱস্থাত আছে এইটো অৱস্থাৰ ছোৱালীৰ কাৰণে আজি ভাল ভাল ছোৱালীৰো ৰেপ হৈ আছে সকলো গাইডাৰসকলক মই এটোৱে ক'ব বিচাৰো যে গৰুৰ পেটৰ পৰা পোৱালি ওলালে হেতুক গৰু বোলে আৰু ছাগলীৰ পেটৰ পৰা পোৱালি
হ'লে সেইটোক ছাগলী বোলে কিন্তু মানুহৰ পেটৰ পৰা ওলালে কিন্তু সেইটো মানুহ নহয় সেইটোক ভাল মানুহৰ চৰিত্ৰ দিব লাগে ভাল মানুহ বনাব লাগে তেতিয়াহে মানুহ আপুনি মানুহ বুলি স্বীকাৰ কৰিব পাৰিব